ইমান গৰম পৰিছে ন, সেইকাৰণে আজি ৰাতি অলপমান মানে ভাত বেছিকৈ বনালোঁ। ৰাতিপুৱাৰ কাৰণে মই এই মাটিৰ সাঁজটোত ধুনীয়াকৈ ভাতকেইটা পানী দি থৈ দিম, মানে পান্তা ভাত, পানী দিয়া ভাত, জকৰা ভাত, যি কয় আপোনালোকে আৰু মানে আমাৰ অসমীয়াত। তো পানী দি থৈ দিলোঁ, ধুনীয়াকৈ ঠাণ্ডা পানী দি থৈ দিছোঁ, মানে নৰ্মেল আৰু গোটেই ৰাতিটো এনেকৈ পানী জিকি থাকিব। তাৰে পিছত আৰু অলপমান মুগ আৰু মটৰ, আজি বুট নাই সেইকাৰণে বুট থ'ব নোৱাৰিলোঁ, মটৰ আৰু মুগখিনি জিকে থ'লোঁ। মানে অলপ পানী দি 2-3 বাৰ ধুনীয়াকৈ জিকে থৈ দিম। মানে যদি জখৰা ভাত, মানে পান্তা ভাতৰ লগত যদি আপুনি বুট মুগ মটৰ খাব পায়, বহুত ভাল লাগে। আৰু ৰাতিপুৱা মই 4টা আলু ল'লোঁ, আৰু মই বইল কৰা নাই, মই আলুখিনি জ্বলাইছোঁ, জ্বলালি মানে বেছি ভাল লাগে আৰু পুৰলি সোৱাদটো বেছি আহে। সেইকাৰণে মই আৰু গেছতে, উপায় নাই আৰু গেছতে মানে জ্বলালোঁ। আৰু চাওক কি ধুনীয়াকৈ জ্বলি গৈছে একদম। আৰু ওপৰৰ মানে ছালখিনি যিখিনি পাৰে নৰ্মেলি ধুলি এনেই গুচিয়ে যাব ক'লাখিনি, আৰু ক'লাখিনি খায়ো বেছি ভালেই লাগে, বেয়া নালাগে। যিখিনি পাৰে আপুনি উঠাই দিব পাৰিব। তাৰপিছত ধুনীয়াকৈ মানে মই এইখিনি অলপমান পাৰাখিনিত উলিয়াই দিলোঁ। তাৰপিছত চাওক কি ধুনীয়াকৈ একদম মানে জ্বলিছে আৰু পুৰা খাইছে আৰু আলুখিনি। তো কেঁচা জলকীয়া দিলোঁ এটা কাটি। মই বহুতেই ভাল পাওঁ আৰু মানে জকৰা ভাত। আগত আমিতো সৰু থাকোঁতে বহুত খাইছিলোঁ, কিন্তু এথেন আৰু মানে বাচ্ছাবিলাকে গৰম গৰম ভাত দি পঠাওঁ, কিন্তু এই গৰমৰ কাৰণে মানে জকৰা ভাতটো বহুত ভাল। তেল দিলোঁ, নিমখ দিলোঁ, নিমখ দি ধুনীয়াকৈ মেছ কৰি ল'লোঁ আলুখিনি। মই পুৰা আলুখিনি চাওক, আমি আগতেতো বহুতেই মানে স্কুলত যাওঁতেতো আমি খাই গৈছিলোঁ, বেলেগ আৰু মানে গৰম ভাত বহুত কমেই খাইছিলোঁ। বহুত সোৱাদ লাগে ইয়াতে, মানে বহুতে কিবা কানি চাটনি তাটনি এনেকৈ আৰু কিবা কানি লয়। আৰু মই যিখিনি ৰাতিপুৱা সময় পাইছোঁ সেইখিনি বনাইছোঁ। আৰু চাওক ভাতখিনিও কি ধুনীয়াকৈ আৰু ফুলি গৈছে। আৰু ইয়াৰে যিখিনি পানী থাকে ন, সেই পানীখিনিতো আৰু মানে বেছি উপকাৰী বুলি কয়, আৰু পেট ঠাণ্ডা ৰাখে। আৰু ছোৱালীটোৰ কাৰণে মই ৰেডি কৰি আছোঁ, তাই স্কুলত যাতে এইখিনিয়ে খুৱাই পঠাই দিম। আৰু মানে গৰমৰ কাৰণে পেটটো ঠাণ্ডা ৰাখিব। আজিকালি বহুত বেমাৰ আহি গৈছে, পেট গৰম হৈছে, বাচ্ছাবিলাকৰ লুজ মোচন হৈ আছে। তো সেইকাৰণে মানে ভাবিছোঁ আৰু অলপমান জকৰা ভাত খুৱাই পঠাই ভাল। আৰু ইয়াৰে লগত মই অলপমান নিমখ দিয়ক, যিখিনি মানে দৰকাৰী। আৰু তাৰপিছত অলপমান মিঠাতেল, মানে জকৰা ভাতত অলপ মিঠাতেল দিলে, আচাৰত তেলো দিব পাৰে আপুনি। কিন্তু মই আচাৰত তেল দিয়া নাই, বেছি আচাৰখিনি বেছি জ্বলা হৈ আছে বুলি তাইক এনেই নৰ্মেল মিঠাতেল দিলোঁ, চৰচো তেল বুলি কয়। তাৰপিছত 2 পিঁয়াজ কাটি দিলোঁ। পিঁয়াজো বহুত ভাল গৰমৰ কাৰণে, আমাৰ বডিটো ঠাণ্ডা ৰাখে। আৰু নেমু টেঙাও বহুত ভালেই গৰমত, মানে যিখিনি মানে গৰমৰ কাৰণে ভাল, সেইখিনি আমি ৰাতিপুৱা যদি বাচ্ছাটোক যদি অলপ দি পঠাব পাৰোঁ, মানে খুৱাই পঠাব পাৰোঁ, বহুতেই ভাল। বাচ্ছাটোৰ দিনটোৰ কাৰণে বহুত মানে শক্তি পাই থাকে। আৰু আলু খানাখিনিও দিলোঁ, আৰু চব মানে এইটো ঘৰৰ পৰা অনা ভোট জলকীয়া, যিখিনি খাব পাৰে আৰু তাই মানে। তাৰপিছত আৰু চবৰেট কৰি মানে জকৰা ভাতত বহুত প্ৰিয়, মানে মুগ বুট এনেকৈ যে কাঁচা মানে আছে ন, কাঁচা বস্তু, মানে সেইখিনি বহুত ভাল লাগে। তো মই আজি মুগ আৰু মটৰে থৈছিলোঁ ভিজে, বুট মটৰতে আজি এভেইলেবল নোহোৱাৰ কাৰণে। তাৰপিছত এইখিনি মানে ৰাতিপুৱাৰ আহাৰ হিচাপত, মানে নাস্তা হিচাপত যদি আমি বাচ্ছাটোক খুৱাই পঠাওঁ, পেটটো বহুত ঠাণ্ডা পৰি থাকিব। গতিকে আপোনালোকে যিমান পাৰে, মানে টোপনি নালাগে আৰু, এইটো যে ইমান টোপনি লাগিব এইটোও নহয়, মানে এইখিনি খুৱাই পঠাব।